হেল্ল' গাইছ ৰং টিভি সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখনৰ আজিখন অতি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল যে আশ্ৰমখনৰ মাটিখিনি অভিয়ত ভাগৱতী নাম কৰিবলৈ কাৰ্গিৰ দেউতাকে সমস্ত কাম চলাই নিছিল সেই কথা অনাবিলে গম পাইছিল। সেয়েহে অনাবিল কাৰ্গিৰ দেউতাকৰ কাষ চাপিছিল আৰু কৈছিল যে অভিয়ত ভাগৱতীয়ে দিয়া টকাতকৈ মই আপোনাক দুগুণ টকা দিম বুলি প্ৰলোভন দিছিল। এতিয়া বাৰু গাৰ্গীৰ দেউতাকে কি কৰিব? মাটিখিনি কাৰ নামত কৰি দিব, অভিয়ত ভাগৱতী নে অনাবিলৰ? জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। ইফালে আকৌ মন্দিৰাই দেউতাকৰ সমস্ত ব্যৱসায়টো যে নিজৰ নামত কৰি ল'বলৈ বিচাৰিছে এই সকলোবোৰ কাগজ পাতি মন্দিৰাই খুৰীয়েকক দেখাব আৰু ক'ব আমাৰ ভাল দিন আহিবলৈ আৰু বেছি সময় নাই, মাত্ৰ এটা চহীৰ প্ৰয়োজন। ইফালে অধীৰে মন্দিৰা আৰু খুৰীয়েকৰ মাজত হৈ থকা সকলোবোৰ কথা শুনিব আৰু সি মাকক গৈ ক'ব। এতিয়া বাৰু মাকে মন্দিৰাই এই ৰহস্য সাহস কৰি আদিৰ দেউতাকক ক'ব পাৰিবনে? জানিবলৈ পাব ধাৰাবাহিকখনৰ এই খণ্ডটিত। ধাৰাবাহিকখনৰ আনটো খণ্ডত দেখিবলৈ পাব অদিতিৰ পেহীয়েকে অদিতিক ফোন কৰি মাতিব আৰু ক'ব আদিৰ দেউতাকৰ চকু এতিয়া কেৱল আমাৰ আশ্ৰমখনৰ মাটিখিনিক লৈ। আশ্ৰমৰ মাটিখিনি আদিৰ দেউতাকে তোমাৰ যৌতুক হিচাপে বিচাৰিছে। এইফালে আকৌ অনাবিল আৰু অভিয়ত ভাগৱতীৰ মিত্ৰতাই অদিতি আৰু আশ্ৰমখনৰ ওপৰত ডাঙৰ সংকট কঢ়িয়াই আনিব। এতিয়া বাৰু আদিয়ে অদিতিৰ ওপৰত ঢাল হৈ পৰিবনে আৰু দুয়োৱে লগ হৈ আশ্ৰমখন বচাব পাৰিবনে? জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।